সকলোকে মোৰ ইউটিউব চেনেললৈ মিতালীলৈ বিশেষকৈ স্বাগতম জনাইছোঁ। যিসকলে মোৰ চেনেল নতুনকৈ চাই আছে তেওঁলোকক ক'ব বিচাৰোঁ যে মই এজনী বিশেষভাৱে সক্ষম ছোৱালী। মোৰ নাম মিতালী ভৰালী। মোৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত, য'ত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিলে। মোৰ যদি ভিডিঅ'সমূহ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। ডিছলাইক নকৰিব। মোৰ ভিডিঅ'সমূহত কোনোবাই ডিছলাইক কৰিছে, বহুত কষ্টৰে বনাইছোঁ মই ভিডিঅ'সমূহ, ডিছলাইক নকৰিব। মোৰ হাতত আছে এখন বিশেষ কিতাপ, এখন ৰুবুল মাউতৰ বিশেষ কিতাপ। এই কিতাপখন পঢ়িবচোন এবাৰ। আজিকালি স্মাৰ্টফোনৰ যুগত কিতাপ পঢ়াৰ যিটো মাদকতা হেৰাই গৈছে। মই ভাবোঁ কিতাপখন পঢ়ি পেলাই ইয়াৰ যি আধ্যাত্মিকতা তাক আয়ত্ব কৰক। যিসকল এতিয়া পঢ়ি আছে, বিশেষকৈ ষ্টুডেণ্ট, সেইসকলৰ বাবে এখন কিতাপ বহুত উপযোগী। এবাৰ পঢ়ি চাওক কিতাপখন, পঢ়ি পেলাই ক'ব যে কিতাপখন সঁচাই বহুত মূল্যৱান কিতাপ। ইয়াৰ দাম 180। পঢ়ক কিতাপখন আৰু পঢ়ি পেলাই জনাওক কিতাপখন কেনেকুৱা পাইছে পঢ়ি। আৰু মই দেখুৱাম এটা বিশেষ পুলি, যিটো BA মই 3rd চেমত থাকোঁতে চৰকাৰৰ পৰা নিৰ্দেশ আহিছিলে যে যিসকল বিশেষভাৱে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকল, যাৰ দেউতাকৰ বাৰ্ষিক আয় 1 লাখ টকাৰ তলত, তেওঁলোকে বিনামূলীয়াকৈ এডমিশ্যনৰ বাবে ব্যৱস্থা কৰিছিলে। সেই পুলিটো মই ফটো মাৰি দিছিলোঁ ৰুই পেলাই। তাৰ কাৰণে বিনামূলীয়াকৈ মই এডমিশ্যন ল'ব পাৰিছিলোঁ 2nd ইয়েৰৰ কাৰণে। আপোনালোককো কওঁ, আপোনালোকেও গছপুলি ৰুৱক। সেই পুলিটো দেখি এতিয়া মোৰ ভাল লাগে যে মোৰ এটা চিন থাকি গ'ল গ্ৰেজুৱেশ্যন কৰা। পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ হ'লে গছ ৰুবই লাগিব। সেইকাৰণে আপোনালোকেও ৰুৱক গছৰ পুলিটো। শেষলৈ চাওক মোৰ ভিডিঅ'টোৰ শেষলৈ যে গছপুলিটো কিমান ডাঙৰ হ'ল। মই 2019 চনতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। সেয়াই, আৰু বিশেষ ক'বলগীয়া নাই। চাই দিয়া আকৌ কিন্তু দেখাব লাগিব, পুখুৰী পেলাই নিদিবা। হাই কোৱা আণ্টি। ধানদুৰী বান্তি। এইটো গছৰ পুলিটো কেতিয়া ৰুইছিলোঁ গছৰ পুলিটো BA 3rd চেম পঢ়ি থাকোঁতে। কিবা এটা ক। আৰু ৰুইছিলোঁ পুলি এটা, এইটো খৰিকাজাই পুলি। বাবা, এইটো হৈছে পিটিকি পনিয়লৰ পুলি। এইটো হেৰি মই BA 3rd চেম পঢ়ি থাকোঁতে কি কৰিবলৈ যিবিলাকৰ বাৰ্ষিক আয়, দেউতাকৰ বাৰ্ষিক আয় 1 লাখ টকাৰ তলত আছিলে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ ল'ৰা ছোৱালীবিলাকক বিনামূলীয়াকৈ এডমিশ্যনৰ বাবে ব্যৱস্থা কৰিছিলে। এটা গছ পুলি ৰুই ফটো মাৰিবলৈ দিছিলে। কিছুমানে ডাল ৰুইছিলে, মই এইটো পুলি ৰুইছিলোঁ। এতিয়াতো ইমান ডাঙৰ হৈ গ'ল। সকলোৱে ৰুব এনেকুৱা পুলি, পৃথিৱীখন সুন্দৰ হৈ পাৰিব।